ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা অসমীয়া বোৱাৰী। আজি অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। ভাবিছোঁ আজি ভ্লগ এটা বনাম। আজি হৈছে পবিত্ৰ ভাদ মাহৰ তৃতীয়টো দিন। আজি যাম আমি নামঘৰ, মইনাপুৰীয়া নামঘৰ। ভাবিছোঁ তাৰ এটা ভিডিঅ' বনাম বুলি। এনেদৰে বাহিৰত ভিডিঅ' বনাই ইমান অভিজ্ঞতা নাই, তথাপিও বনাব ট্ৰাই কৰিম যিমান দূৰ পাৰোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আপোনালোকে কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইফালে বিভু আজি নেচাই বোলে কেমেৰালে। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম। এয়া মইনাপুৰীয়া নামঘৰৰ গেটখন সোমাইছোঁ আৰু এইখন মেইন গেটখন, যোনখন ৰাস্তাৰ পৰা দেখা পায় যে, আৰু এইখন হৈছে ভিতৰৰ গেটখন। এয়া লিখা আছে মইনাপুৰীয়া নামঘৰ। ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে এয়া আমি পালোহি মইনাপুৰীয়া নামঘৰ। এয়া চাকি লৈছোঁ। এইখন চাওক, শৰাইখন ইমান ধুনীয়া লাগিছে। আৰু এইটো হৈছে শৰাই লোৱা ঘৰ, আৰু নামঘৰৰ পৰিৱেশটো চাওক ইমান সুন্দৰ। আৰু এইটো হৈছে মোৰ ভাগিন, তাৰো এটা ইউটিউব চেনেল আছে। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আকৌ মেইন গেটেদি আমি চাকি দিবলৈ যাবলৈ ওলাইছোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ, আৰু আমি চাকি দিয়া জেগালৈ গৈছোঁ। এইফালেদি যাব লাগে আচলতে। হৃদয় থাপিলো দুয়োজনা গুৰু। এয়া চাকি দিয়া জেগা। চব আগতে হোৱা হয়, গোটেইখন ফূৰ্তি হৈ থাকিলে হয়। এতিয়া ক'ভিডৰ কাৰণে আচলতে মানুহ কম হৈছে। এয়া ফুলতে পানী দি আছিলে, ফুলখিনি ধুনীয়া লাগিছে ন? কিন্তু ইয়াৰ ফুলবোৰ বহুত ভাল লাগে। এয়া ফটো লগাই থৈছে ছাইডত, ইমান ভাল লাগে। ঘৰৰ ভিতৰত আছে। এয়া বিভুক কেইবাৰমান ফটো মাৰিলোঁ ককা আইতাকৰ লগত। এয়া মাৰ ফটোখিনি দি দিছোঁ। মই আৰু দুকপিমান চেল্ফিকে মাৰিলোঁ। এয়া চেল্ফি মাৰিবৰ কাৰণে গৈ আছোঁ ভিতৰৰ ওচৰলৈ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত। হাজাৰী ঘোষাৰে মাধৱৰাৰ বাবা বৰগীত মইনাপুৰীৰ পৰা বিদায় মাতি ঢেকীয়াখোৱা নামঘৰৰ পিনে আগবাঢ়িছোঁ। ঢেকীয়াখোৱা নামঘৰ ৰাস্তাটো এইখন আছে ঢেকীয়াখোৱা নামঘৰৰ গেট। মাধৱৰাৰ বাবা বৰগীতৰ সুৰত। ৰাম ৰাম বাবা খুলতানৰ মাজত। কি ধুনীয়া বতৰ, বৰষুণ দিছে। আচলতে নামঘৰ মন্দিৰলৈ আহিলে বৰষুণ দিলে মনটো পবিত্ৰ পবিত্ৰ লাগে। সেইকাৰণে কিন্তু বৰষুণ দিলে অৱশ্যে বেছিকৈ ভিডিঅ' কৰা নহয়। এয়া পালোহি ঢেকীয়াখোৱা নামঘৰ, আৰু এয়া আমি গৈ আছোঁ। চেণ্ডেল খুলি ল'লোঁ। ইয়াত অৱশ্যে এটা ভাল কৰিছে, মাস্ক পূৰা পৰিধান কৰাটো অনিবাৰ্য কৰিছে, আৰু চাইন কৰিহে যাব দিছে। 20 জনতকৈ বেছি মানুহ সোমাব দিয়া নাই। এয়া চাইন কৰি লৈছোঁ। চাইন কৰি এয়া গৈ আছোঁ এতিয়া। ইমান মানুহ নাই বাৰু। আগতে ভাদ মাহ বুলি ক'লে মানুহৰ ভিৰত যাবই নোৱাৰি, কিন্তু এতিয়া মানুহ নাই। সেইকাৰণে ভাল হৈছে, এই ক'ভিড পৰিস্থিতিৰ বাবে এইটো ভাল হৈছে বাৰু, মানুহ কম হোৱাৰ বাবে। কিন্তু বৰষুণ দিয়াৰ বাবে বেছিকৈ উঠিবলৈ নহ'লে এয়া ভৰি ধুই তাত এনেকৈ গৈছোঁ ভিতৰত।
এইবোৰ দিছে এইবোৰ চাকি দিলোঁ আৰু এতিয়া এয়া চাকি দি আমি আহি আছোঁ মানে বেছিকৈ ভিডিঅ' কৰা নহ'লে যিহেতু বৰষুণ দিছে আৰু এয়া ক'ভিড প্ৰট'কলখিনি মানিব লাগে তাত লিখা আছে। ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ সোনকালে লগ পাইছোঁ।